হেল্ল' হাই নমস্কাৰ সকলোকে আৰু আপোনালোকক আকৌ এবাৰ আমাৰ মেকআপ ক্লাছৰ অন্য এটা এপিসোডলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমি এতিয়ালৈকে ডিসকাস কৰিলো ক্লিন কৰা কেনেকৈ কৰিব লাগে মেকআপ কৰাৰ আগত স্কিন টাইপটো কেনেকৈ আমি চাব লাগে স্কিন প্ৰিপাৰেচন আমি কেনেকৈ কৰিব লাগে প্ৰাইমাৰ আমি কেনেকৈ মানে কেনেকুৱা টাইপৰ প্ৰাইমাৰ কেনেকুৱা স্কিনত ইউজ কৰিব লাগে তাৰ পাছত আমি ফাউন্ডেশন এপ্লাই কৰাৰ আগত আমাৰ স্কিনটো কালাৰ কাৰেক্ট কৰি ল'ব লাগে তাৰ পাছত আমি ফাউন্ডেশনটো এপ্লাই কৰো আজি আমি ডিসকাস কৰিম কনসিলাৰ কন্টুৰ আৰু তাৰ পাছৰ যোনবিলাক প্ৰসিডিউৰ আজি মই থিওৰিটো হেক কৰি দিম বুলি ভাবিছো যিমান দূৰ পাৰো তাৰ পাছত আপোনালোকক মই প্ৰ্যাকটিক্যালি দেখাম তাতে যিখিনি বুজাব লগা আছে তাৰ পাছত মই প্ৰ্যাকটিক্যালি সেইখিনি বুজাই যাম বুলি ভাবিছো আমি কনসিলাৰ ইউজ কৰো আমাৰ মুখৰ ফিচাৰ্স বিলাক অকমান হাইলাইট কৰিব কাৰণে তাৰ পাছত আমাৰ এটা কনসিলাৰ বেলেগ হ'ব মানে অকন বগা স্কিনৰ কাৰণে বেলেগ কনসিলাৰ হ'ব মিডিয়াম স্কিনৰ কাৰণে বেলেগ কনসিলাৰ হ'ব আৰু ডাৰ্ক স্কিনৰ কাৰণে বেলেগ কনসিলাৰ হ'ব আৰু আপোনালোকে নিজৰ স্কিন টোনতকৈ মানে আপুনি যেনেকুৱা কালাৰ তাতকে এক বা দুইটা সেট মানে বেছি বগা লব তেতিয়া কনসিলাৰটো বেছি ধুনিয়াকৈ কাম কৰিব আপোনালোকে যেতিয়া মেকআপটো প্ৰ্যাকটিস কৰি থাকিব ন তেতিয়া আপোনালোকৰ নিজৰ মানে আহি যাব কোনটো সেট ললে ধুনিয়াকৈ এটো স্কিনত যাব তেনেকৈ প্ৰ্যাকটিসটো যিমান কৰিব হিমানে মানে আপোনালোকৰ মেকআপটো বেছি ধুনিয়া হ'ব এতে মানে হেতু অভ্যাসৰ ওপৰতে কথা আপোনালোকে প্ৰতিটা পটককে কেচ কৰিব পাৰিব যে এটো স্কিনৰ এটো যাব এটো স্কিনত এটো যাব হেতু কাৰণে প্ৰ্যাকটিসটো কৰি থাকিব লাগে তাৰ পাছত এতিয়া আমি ডিসকাস কৰিম কন্টুৰৰ ওপৰত কন্টুৰ আমি কেতিয়া কৰো আমাৰ যেতিয়া আমাৰ মুখখন হকত হয় আমি অকমান ক্ষীণ কৰিবলৈ যদি বেছি ক্ষীণ হয় অকমান এফালে অকমান হকত দেখাবৰ কাৰণে আৰু যদি দীঘলীয়া হলে অকমান মানে মুখখন চুটি টাইপ কৰিবলৈ আৰু যদি অকমান চুটি টাইপ হয় বস্তুটো অকমান দীঘলীয়া টাইপ কৰিবলৈ আমি এতিয়া কন্টুৰ কৰাৰ আগত আমি আমাৰ ফেসৰ টাইপ কেনেকুৱা ধৰণৰ ফেস থাকে আমি হেতু গম পাব লাগিব আমাৰ এতিয়া ফেস টাইপ থাকে ওভেল শেপ থাকিব ৰাউন্ড শেপ থাকিব লং শেপ থাকিব স্কয়াৰ শেপ থাকিব হাৰ্ট শেপ থাকিব আৰু ডায়মণ্ড শেপ থাকিব এনেকুৱা ধৰণৰ ছটা ধৰণৰ আমাৰ মুখৰ আকৃতি পাম আমি এই ৰাউন্ড শেপ লং শেপ স্কয়াৰ হাৰ্ট আৰু ডায়মণ্ড এই কিটা শেপ আমি ওভেল শেপলৈ নিব লাগিব মানে ওভেল শেপটো আমি এটা আইডিয়াল ফেস মানে আইডিয়াল শেপ হিচাপে ধৰো আমি বাকি কিটা ফেস আমি কাটিং কৰি পেলাই কন্টুৰ কৰি পেলাই আমি ওভেল শেপলৈ লৈ যাম ওভেল শেপটো অকমান এনেকুৱা ধৰণৰ হ'ব মানে এৰখৰ অকমান ধুনিয়াকৈ ডাঙৰ হৈ পেলাই অকমান এটো বস্তু এনেকৈ লাহেকৈ জুঙা হ'ব হেতু আমি ওভেল শেপ বুলি ধৰো এক্সাক্ট যে এনেকুৱা হ'ব হেতু নহয় দেই মই অকল এটা মানে এটা ধৰণ এটা কৈছো এনেকুৱা হ'ব পাৰে ৰাউন্ড হলে আমাৰ গোল মুখবিলাক গম পাইছে নহয় মুখবিলাক গোল হলে হেতু ৰাউন্ড শেপ হ'ব লং শেপ হ'ব বহুত দীঘলীয়া মুখবিলাক অকমান কিছুমানৰ মুখবিলাক থাকে না বহুত দীঘলীয়া হেতু হ'ব ৰাউন্ড শেপ আৰু স্কয়াৰ শেপ হ'ব অকমান এনেকুৱা ধৰণৰ স্কয়াৰ টাইপৰ মানে এটো বস্তু ডাঙৰ এনেকৈ সমান গৈ পেলাই আকৌ এডখটো অকমান এনেকা ওপৰ নিচিনা সমান হৈ যায় অকমান হেতু হ'ব স্কয়াৰ শেপ আৰু হাৰ্ট শেপ হ'ব অকমান হাৰ্টৰ নিচিনা এক্সাক্ট যে হাৰ্টৰ ধৰণে হ'ব হেতু নহয় হাৰ্টৰ নিচিনা শেপটো মানে যোনবিলাকৰ ইয়াত যে অকমান চুলি থাকে হেয়াৰ থাকে অকমান আগফালে এনেকৈ আহিয়া থাকে এই তেনেকুৱা ধৰণৰ আৰু গোল হৈ পেলাই এডখত অকমান হাৰ্টৰ দৰে হয় হেতু হ'ল হাৰ্ট শেপ আৰু ডায়মণ্ড শেপটো মানে মিল নাই মানে অকমান মানে মুখখন মানে উখুৰা মানে মিন্স এডখত অকমান ডাঙৰ এডখত মানে হুমুৱা আকৌ এডখত ডাঙৰ হুমুৱা তেনেকুৱা ধৰণৰ ডায়মণ্ড শেপ এটো খুব কম থাকে ডায়মণ্ড শেপটো নাথাকে আমি মানে এই কিটা শেপ নিমিলা শেপটো হ'ব ডায়মণ্ড শেপ মানে কিটা লগত যদি অকমান মিল নাথাকে এটো ডায়মণ্ড শেপ হ'ব আমি এই গুটেই কিটা শেপ আমি ওভেল শেপলৈ নিম মানে আমি কন্ট্ৰোল কৰি পেলাই ওভেল শেপলৈ নিম আৰু যেতিয়া আমি এনেকৈ বুজি পালে এতিয়া অকমান অসুবিধা হ'ব আমি যেতিয়া প্ৰ্যাকটিস কৰি থাকিম মেকআপ এটা আমি কৰি থাকিম অভ্যাস কৰি থাকিম বেলেগ ফেসত আমি যেতিয়া মেকআপ এপ্লাই কৰিম কন্ট্ৰোল কৰিম তেতিয়া আমি মানে কন্ট্ৰোলটো ভালদৰে নিজে বুজি পাম আৰু কৰিবলৈ পাৰিম সেইকাৰণে মেকআপ মানে প্ৰ্যাকটিস কৰিবই লাগিব আমি কন্ট্ৰোল এতিয়া কি কাৰণে কৰো মানে আমি কন্ট্ৰোল কৰো মানে আমাৰ যেতিয়া আমি ফাউন্ডেশন এটা লেয়াৰ এপ্লাই কৰিলো তেতিয়া আমাৰ কি হয় মুখ চকুটকু সব মানে বগা হৈ থাকে আমাৰ মানে এটা মুখখন কেনেকুৱা এটো বস্তুখন উঠা হেবিলাক মানে ডিস্টিংকে উলাই নপৰে আমি হেতু কাৰণে কন্ট্ৰোল কৰি পেলাই আমি ফিচাৰ্স বিলাক অকমান ডিস্টিং কৰি দিও আমাৰ এটা নাকটো মানে অকমান জুঙা কৰিবলৈ বস্তুটো সাইডে যেতিয়া আমি কন্ট্ৰোল কৰি দিও নাকটো আমাৰ দেখিবলৈ জুঙা লাগে মানে হেতু আমি ফিচাৰ্স বিলাক মানে উলিয়াই আনো মেকআপটো হল আসলতে এটা আৰ্ট হয় আমি যেতিয়া মানে এটা আমি আৰ্ট এটা কেতিয়া মানে কৰিব পাৰো যেতিয়া আমাৰ অভ্যাসটো লাগিব ন হেতু কাৰণে আমি মেকআপ কৰি থাকিব লাগে তেতিয়া আমাৰ অভ্যাসটো আহি কেনে আমি নিজে গম পাম যে কেনেকুৱা ধৰণৰ ফেসত কেনেকুৱা ধৰণৰ কন্ট্ৰোল কৰিব লাগে কোনটো ফেস কোনটো টাইপলৈ কেনেকৈ নিউ হেতু আমি ধুনিয়াকৈ গম পাই যাম
আমি কণ্ট্ৰল কৰোঁ আমাৰ এই কাণৰ এই পৰ্চনটোৰ পৰা এই দুখনৰ মাজৰ এই পৰ্চনটোৰ এই এনেকুৱাৰ পৰা আমি লাহেকৈ এনেকৈ আনো এই চকুৰ এই গুৰিটোৰ তললৈকে আমি ৰাখোঁ কণ্ট্ৰলটো এই কাণৰ এইফালৰ পৰা আনি উঠ দুটাৰ মাজৰ এইটোৰ পৰা মানে চিনটো এনেকুৱা হ'ব আৰু আমি ইয়ালৈকেতো নকৰোঁ আমি তেতিয়া এই চকুৰ এডোখৰলৈকে কৰিম মানে এডোখৰত আমি কণ্ট্ৰল কৰিম যদি আমাৰ কপালটো ডাঙৰ থাকে তেতিয়া আমি কপালটো এনেকৈ কণ্ট্ৰল কৰিম আৰু যদি আমাৰ অকমান শকত হয় আমাৰ মানে এনেকৈ লাহেকৈ কণ্ট্ৰলটো কৰি পেলাই বস্তুটো জোঙা দেখাম মানে আমি ফেচ মানে আমি এটা আৰ্ট এটা কৰিলে যেনেকৈ কৰোঁ আমি কণ্ট্ৰলটো তেনেকৈ কৰিব লাগে তাৰ পাছত এতিয়া আমি কি কৰিম যদি আমাৰ বেছি বগা স্কিন হয় আমি তাত অকমান লাইট কালাৰৰ কণ্ট্ৰল ইউজ কৰিম যদি ডাৰ্ক স্কিন হয় আমি ডাৰ্ক কালাৰ কণ্ট্ৰল ইউজ কৰিম মানে কি হয় যদি আমি বগা হয় আমাৰ ফেয়াৰ স্কিন হয় আমি যদি বেছি ডাৰ্ক কালাৰ কণ্ট্ৰল ইউজ কৰি দিওঁ তেতিয়া বেছি মানে কলা টাইপ এটা মানে দেখিব ন ডাৰ্ক টাইপ এটা দেখিব মানে বেছি চকুত পৰি যাব এই যে কণ্ট্ৰল কৰিছে সেইটো কাৰণে আমি স্কিনৰ লগত মিলিবৰ কাৰণে আমি যদি আমি ফেয়াৰ স্কিন হয় আমি কম মানে কালাৰৰ কণ্ট্ৰল ইউজ কৰিম যদি আমি ডাৰ্ক স্কিনৰ হয় তেতিয়া আমি অকমান ডাৰ্ক কালাৰ কণ্ট্ৰল ইউজ কৰিম এতিয়া কণ্ট্ৰল থাকিব দুই ধৰণৰ ক্ৰীম কণ্ট্ৰল থাকিব আৰু পাউডাৰ কণ্ট্ৰল থাকিব আমি যদি ক্ৰীম কণ্ট্ৰলটো ইউজ কৰোঁ তেতিয়া আমি ফাউণ্ডেশ্যন এপ্লাই কৰাৰ পাছতে আমি ক্ৰীম কণ্ট্ৰলটো ইউজ কৰিম যদি আমি পাউডাৰ কণ্ট্ৰল ইউজ কৰিম তেতিয়া আমি ফাউণ্ডেশ্যনৰ পাছত আমাৰ ছেটিং পাউডাৰটো ইউজ কৰি ল'ম তাৰ পাছত আমি পাউডাৰ কণ্ট্ৰলটো ইউজ কৰিম যদি অইলি স্কিন হয় ক্ৰীম কণ্ট্ৰলটো নকৰিলে ভাল পাউডাৰ কণ্ট্ৰলটো ডাইৰেক্ট ইউজ কৰিব পাৰি আমি এতিয়া দুটা কণ্ট্ৰল ইউজ কৰোঁ পাউডাৰো ইউজ কৰোঁ যদি নৰ্মেল স্কিন হয় যদি ড্ৰাই স্কিনো হয় মানে আমি পাউডাৰো ইউজ কৰোঁ ক্ৰীম ইউজ কৰোঁ তেতিয়া কি হয় বেছি ডিষ্টিংকৈ ওলাই পৰে ক্ৰীমটো কৰি দিয়াৰ পাছত আমি মানে তাৰ পাছত আমি ছেটিং পাউডাৰ ইউজ কৰিম ছেটিং পাউডাৰ ইউজ কৰাৰ পাছত আমি তাৰ পাছত পাউডাৰ কণ্ট্ৰলটো ইউজ কৰিব পাৰোঁ আৰু কি হয় এতিয়া ক্ৰীম কণ্ট্ৰলটো অকমান ধুনীয়াকৈ ব্লেণ্ড হৈ যায় আমি ক্ৰীম কণ্ট্ৰলটো যেনেকৈ ব্লেণ্ড হয় আমি পাউডাৰ কণ্ট্ৰলটো তেনেকৈ ব্লেণ্ডিংটো ধুনীয়াকৈ কৰি দিব লাগে যাতে গম নাপায় মানে বেছি এনেকৈ চিন হৈ নাথাকে মানে বেছি আঁকি দিয়া টাইপ হৈ নাথাকে সেইটো কাৰণে আমি ধুনীয়াকৈ ব্লেণ্ডিং আৰু মেকআপ হ'ল ব্লেণ্ডিঙৰ ওপৰতে আমি মেকআপটো যিমান ধুনীয়াকৈ ব্লেণ্ড কৰিম আমাৰ মেকআপটো সিমান ধুনীয়া হ'বই আমি সেইটো কাৰণে ব্লেণ্ডিঙৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব আৰু এতিয়া কণ্ট্ৰলৰ পাছত আমি কৰিম ব্লাছটো আমি ক'ত কৰোঁ আমি যেতিয়া এনেকৈ স্মাইল কৰি দিওঁ স্মাইল কৰিলে যোনকেইটা পৰ্চন আমাৰ উঠি থাকে আমি সেই পৰ্চনটোত আমি ব্লাছ এপ্লাই কৰোঁ ব্লাছ মানে হ'ল আমি যোনটো পিংক এপ্লাই কৰোঁ সেইটো আপোনালোকে সেইটো স্কিনত চাই ল'ব কোনটো মানে বেছি পিংক কৰি দিলেও ভাল নালাগে বেছি লাইট হ'লেও ভাল নালাগে অলপ হ'বও লাগে ব্লাছটো সেইটো কাৰণে যেতিয়া আপোনালোকে কৰি চাব তেতিয়া প্ৰথমতে অকণমান লাইটকৈ এপ্লাই কৰিব যেতিয়া আমি লাইটকৈ এপ্লাই কৰোঁ অকণমান ডাৰ্ক কৰিবলৈ হ'লে টেনশ্যন নাথাকে আমি আৰু এটা লেয়াৰ এপ্লাই কৰি দিলে হৈ যায় বেছি ডাৰ্ক হৈ গ'লে আকৌ মুচিব মেলিবলৈ দিগদাৰ হ'ব সেইটো কাৰণে আমি যিকোনো প্ৰডাক্ট এপ্লাই কৰি আমি প্ৰথমতে লাইটকৈ এপ্লাই কৰিব লাগে আমি এতিয়া ব্লাছ এপ্লাই কৰিম আমি এই যোনটো বস্তু হাঁহিলে আমাৰ উঠি থাকে পৰ্চনটো সেইটোত আমি ব্লাছ এপ্লাই কৰোঁ ব্লাছৰ পাছত আমি এপ্লাই কৰোঁ ছেটিং স্প্ৰে আৰু কিছুমানে হাইলাইটাৰ এপ্লাই কৰি দিয়ে মই হাইলাইটাৰটো পিছত ইউজ কৰোঁ ছেটিং স্প্ৰেটো কৰাৰ পাছত যাতে মানে বস্তুটো ধুনীয়াকৈ জিলিকিয়ে থাকে সেইটো কাৰণে লাষ্টত হাইলাইটাৰটো ইউজ কৰোঁ হাইলাইটাৰ আমি ইউজ কৰোঁ আমাৰ এই আমি যেতিয়া কণ্ট্ৰল কৰিম কণ্ট্ৰলৰ অকণমান ওপৰত আমাৰ ব্লাছটো থাকিব ব্লাছৰ অকণমান এই ওপৰত হাইলাইটাৰটো থাকিব হাইলাইটাৰ ইউজ কৰোঁ ইয়াত আৰু আইব্ৰৰ তলত এইকেইটাত ইউজ কৰোঁ অকণমান কপালত ইউজ কৰোঁ নাকত ইউজ কৰোঁ ওঠৰ এই ওপৰ পৰ্চনটোত ইউজ কৰোঁ আৰু এই তলত ইউজ কৰোঁ মানে আমাৰ টি জোনটোত এপ্লাই কৰোঁ আৰু চকুৰ এইবিলাকত ইউজ কৰোঁ তাৰ পাছত আমি এতিয়া ছেটিং স্প্ৰে কৰাৰ পাছত হাইলাইটাৰ কৰিম তাৰ পাছত এতিয়া আমাৰ ফেচ মেকআপটো মানে হৈ গৈছে বেছ মেকআপটো আমাৰ হৈ গৈছে আমি তাৰ পাছত কি কৰোঁ আই মেকআপলৈ যাম আই মেকআপ মানে কিছুমানে আই মেকআপটো আগত কৰে বেছটো পিছত কৰে মই আচলতে আই মেকআপটো আগত কৰোঁ কিন্তু বুজাবলৈ মানে কোনটোৰ পাছত কোনটো হ'ব সেইটো কাৰণে মই আপোনালোকক বেছ মেকআপটো দেখাই ল'লোঁ মই প্ৰাইমাৰ এপ্লাই কৰাৰ মানে আইব্ৰ'টো তাৰপিছত বনাই দিওঁ প্ৰাইমাৰ যেতিয়া মানে ফেচটো ক্লিন কৰাৰ পাছত প্ৰাইমাৰ এপ্লাই কৰোঁ তাৰ পাছত মই আই মেকআপটো কৰি লওঁ তাৰ পাছত কালাৰ কাৰেক্টৰ আৰু তাৰ পাছত যেনেকৈ প্ৰচিডিউৰটো হয় তেনেকৈ কৰি যাওঁ এতিয়া আমি আই মেকআপ তুলে অকণমান মই আপোনালোকক থুলমূলকৈ বুজাই দিওঁ আই মেকআপ এটা কৰোঁতে মানে কেনেকুৱা ধৰণৰ কি কৰোঁ আৰু সেইটো আপোনালোকে কৰিলে বুজি পাব মই আপোনালোকক কৰি দেখামেই এতিয়া যেতিয়া আমি আইব্ৰ' এটা বনাওঁ আমাৰ আইব্ৰ'টোত কি হয় দুটা টাইপৰ প্ৰডাক্ট থাকে এটা জেল থাকে আৰু এটা পাউডাৰ আইব্ৰ' থাকে
আৰু এটা পেঞ্চিলো থাকে বাৰু পেঞ্চিলটো ভাল হয় আঁকিবৰ কাৰণে আমি ফাৰ্ষ্টতে জেলটো ইউজ কৰি লওঁ যদি আমাৰ বেছি ধুনীয়াকৈ মানে অকণমান ডাৰ্ককৈ লাগে আমি মানে এতিয়া কিছুমানে অকণমান ওলাই গ'লে মানে তেতিয়া আমি ডাইৰেক্ট পাউডাৰটো অকণমান ইউজ কৰি পেলাই গুচি যাওঁ ডেইলি ওলাই গ'লে আমি যদি এটা পাৰ্টি এটালৈ গৈছোঁ তেতিয়া আমি ফাৰ্ষ্টতে জেলটো ইউজ কৰিম তাৰপাছত আমি পাউডাৰটো ইউজ কৰোঁ আৰু আমাৰ আইব্ৰ' শ্বেপবিলাকতো বহুতৰ মানে চবৰে বেলেগ বেলেগ ধৰণৰ আপোনালোকৰ মুখত যোনটো আইব্ৰ' শ্বুট কৰে সেইটো আঁকা ভাল মানে তেতিয়া মুখখন বেছি ধুনীয়াকৈ ওলাই পৰে আৰু আইব্ৰ' শ্বেপটো আমি আঁকা পাছত আমি ধুনীয়াকৈ আঁকা পাছত ফিল আপ কৰাৰ পাছত তাৰপাছত আমি কনচিলাৰ লগাই পেলাই সেইটো ক্লিন কৰি লওঁ তাৰপাছত আকৌ পাউডাৰ এপ্লাই কৰি দিওঁ যিহেতু কনচিলাৰ যদি আমি ইউজ কৰোঁ কনচিলাৰটো হ'ল এটা ক্ৰীম প্ৰডাক্ট আমি সেইটো কাৰণে তাৰ ওপৰত পাউডাৰটো ইউজ কৰোঁ আমি যিকোনো ক্ৰীম প্ৰডাক্ট এটা যদি এপ্লাই কৰোঁ তাৰ ওপৰত আমি পাউডাৰ এপ্লাই কৰিব লাগে নহ'লে বস্তুটো যদি আমি ক্ৰীম প্ৰডাক্ট এটা লগালোঁ তাৰপাছত আমি যদি পাউডাৰটোৱে লগাই পেলাই ছেটিং নকৰোঁ আমি যদি তাৰ নেক্সট প্ৰডাক্টটো যেতিয়া লগাম সেইটো বস্তু ব্লেণ্ড ধুনীয়াকৈ নহ'ব সেইটো কাৰণে আৰু তাৰপাছত এতিয়া আইব্ৰ'টো হৈ গ'ল আইব্ৰ' হোৱাৰ পাছত আমি এপ্লাই কৰোঁ আই শ্বেড' আৰু আই শ্বেড' কৰাৰ আগত আমি যেনেকৈ ফাউণ্ডেশ্যন এটা লগোৱাৰ আগত ফেচটো যেনেকৈ কালাৰ কাৰেক্টৰ দি কাৰেক্ট কৰি লওঁ তেনেকৈ আমাৰ কি হয় ডাৰ্ক চাৰ্কলবিলাক থাকে ন সেইটো কাৰণে আমি তাতো মানে আই শ্বেড' এপ্লাই কৰাৰ আগত আমি ফাৰ্ষ্টতে আই প্ৰাইমাৰ এটা ইউজ কৰি লওঁ আই প্ৰাইমাৰ যদি নাথাকে নৰ্মেল কনচিলাৰো ইউজ কৰিব পাৰে ফাউণ্ডেশ্যনো ইউজ কৰি ল'ব পাৰে যাতে আমাৰ ডাৰ্ক চাৰ্কলটো ঢাক খায় সেইটো কাৰণে আমি কনচিলাৰ এটা ইউজ কৰি লওঁ আমি কনচিলাৰটো ইউজ কৰাৰ পাছত সেইটো যিহেতু ক্ৰীম প্ৰডাক্ট হ'ল সেইটো কাৰণে তাৰ ওপৰত আকৌ আমি মানে ছেটিং কৰিবৰ কাৰণে পাউডাৰ অকণমান দি ল'লোঁ তাৰপাছত আমি আই শ্বেড'টো এপ্লাই কৰিম আৰু আই শ্বেড'টো কেনেকৈ এপ্লাই কৰিম আপোনালোকে সেইটো যেতিয়া আমি প্ৰেক্টিকেলি কৰিম তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু নেক্সট মানে এপিছ'ডত মই আপোনালোকক প্ৰেক্টিকেলি লৈ আহিম কেনেকৈ ধৰণে মেকআপটো কৰোঁ আমি আপোনালোকে বুজি পোৱা তেতিয়া আৰু বেছি সুবিধা হ'ব যিহেতু প্ৰেক্টিকেলি কৰিলে বেছি ভালদৰে বুজি পোৱা যায় আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ দীঘল কৰিলে আপোনালোকে মানে চাবলৈও অসুবিধা হয় চুটিকৈ বনালে বেছি সুবিধা হয় মই ভাবোঁ বেছি দীঘল হ'লে মানে চাবলৈ মানে নাচাওঁচোন এতিয়া পিছত চাম সেইটো ভাৱ এটা আহে আমাৰ যদি চুটি হয় চাই দিলে পটককৈ শেষ হৈ গ'ল তেতিয়া মানে চাইও ভাল লাগে সেইটো কাৰণে আৰু আশা কৰোঁ আপোনালোকে এতিয়ালৈকে যিমানখিনি থিয়ৰী নলেজ দিলোঁ আপোনালোকৰ অকণমান হ'লেও সুবিধা হ'ল আৰু যদি আপোনালোকে যদি অকণমান হ'লেও ভাল পালে মোৰ ভিডিঅ'বিলাক চাই মানে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নেক্সট এপিছ'ডৰ ভিডিঅ'বিলাক যেতিয়া আহে আপোনালোকে ধুনীয়াকৈ সোনকালে পাই যায় আৰু তেতিয়াহ'লে আজিলৈ বাই বাই